ঘোষণা কৰাৰ পিছত এতিয়াও নটিফিকেশ্যন ওলোৱা নাই। ইয়াত মানে অলপমান এটা কোণাত এটা এনকাৰেজমেণ্ট আছে বুলি পেলাই এটা ডিছকাশ্যন কৰা হৈছে। এইখিনি আইডেণ্টিফাই কৰিছে আমাৰ ডিপাৰ্টমেণ্টে। তো তাত বিভিন্ন মানুহ নতুন মানুহ সদায় আহি থাকে, কৰবাত কোনোবাই ইনষ্টিগেট কৰে, কিবা কৰে, এই গোটেই ফৰেষ্টটো এটা নাটক কৰি পেলাইছে। তো সেইকাৰণে আমি সেইটো চাই আছোঁ যাতে কোনো অসুবিধা নোহোৱাকৈ এইটো সোনকালে কামটো হৈ যায় আৰু একদম ফিউচাৰৰ কাৰণে সেইটো পাৰ্মানেণ্ট হৈ যায়। যিসকল স্যাৰ বেদখলকাৰী তেখেতসকল যেতিয়া বনকৰ্মী এটাত বাধা দিবলৈ যায়, কিন্তু তেখেতসকলে এগৰাকী ইএমৰ নাম কৈ আচলতে অভিযোগ কৰাৰ কথা উল্লেখ কৰে। চাওক, তেখেতসকলক বহুতকে কি কৰে, কোনোবাই ইনষ্টিগেট কৰে। আৰু আপোনালোকে দেখিছে যোৱাবাৰ যদি আপোনালোকে চাই যে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ সময়ত তাতে নতুন নতুন মানুহ ফৰেষ্টত বহিবলৈ কৈছে। তো যেতিয়া তাতে ফৰেষ্টে বাধা দিছে তেতিয়া সেইটো পলিটিকেলাইজ কৰিছে যে UPPLৰ মানুহবিলাকে ঘৰ ভাঙিছে, কিবা ভাঙিছে তেনেকুৱা। কিন্তু তেখেতসকলে এই টাইমটোৱে লৈছে য'ত ইলেকশ্যনত চবেই ব্যস্ত থাকিব, একো ক'ব নোৱাৰিব, নক'ব পলিটিকেল স্বাৰ্থত, তেতিয়া আমি তাতে সোমাই যাই পেলাই জিটি কৰিব পাৰিম। এতিয়া আপোনালোকে সৰলপাৰা উল্টাপানী ফালে যাই পেলাই আপোনালোকেতো সকলো কোকৰাঝাৰৰ সাংবাদিকসকলে জানে তাতে মাটি কাৰ আছেনো। তাতেতো বহুত ডাঙৰ ডাঙৰ মানুহৰ মাটি আছে। আগৰ ৰাজা ৰথী মহাৰথীবিলাকৰ কাৰোবাৰ ফেমিলিৰ নামত, ৱাইফৰ নামত বহুত মাটি আছে এইবিলাক। তো সেই মানুহবিলাকে এতিয়া ভাবিছে যে এই চৰকাৰখনেতো আমাক তাতে থাকিব নিদিব, এই জংঘলটো আমি ধ্বংস কৰিলোঁ, আমিতো এদিন নহয় এদিন কেছত পৰিম। তো সেইকাৰণে তেখেতসকলে সৰু সৰু মানুহবিলাকক ইনষ্টিগেট কৰি থাকে, যাহাতে যায় জংঘল কাটে, জংঘলত থাকে, কিবা কৰে, এইবিলাক তেখেতসকলে কৰি থাকে। আৰু সেইকাৰণে কাৰোবাৰ তেখেতসকলে নাম লয় যিটো নেকি নামটো নেকি তাত কোনো লিংক নাই বা কোনো ৰিলেভেণ্ট নাছিলে, তেনেকুৱা কৰি পেলাই কথাবিলাক ডাইভাৰ্ট কৰিব বিচাৰে। আৰু এই কথাটো আমি খুব ভালকৈ এতিয়া জানিলোঁ যে ইয়াত এটা ডাঙৰ নাটক চলি আছে এই জংঘলবিলাকক লৈ পেলাই। গতিকে আমাৰ যিটো মিছন আৰু ভিজন এইটো ক্লিয়াৰ। সেইকাৰণে আপোনালোকে পৰৱৰ্তী সময়ত দেখা পাব যে আমি কেনেকৈ সেই অঞ্চলবিলাকত কাম কৰিম।